বাতৰি কাকতত অলপ ওলাইছে তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80 জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে সো 320টা নতুন পোষ্ট স্যাংশন দিয়া হৈছে আৰু গভৰ্নিং বডি সমূহক 45 দিনৰ ভিতৰত আমি এপইন্টমেন্ট প্ৰসেস কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম যাতে এই বছৰে যেহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছো যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালী হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুত বিলাক সুবিধা আৰম্ভ কৰিব লাগিব তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষা বৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নাম ভৰ্তি কৰাব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্নিং বডিক আমি নিৰ্দেশ দিছো যে 7 ডেজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেজৰ ভিতৰত নেক্সট 45 ডেজৰ ভিতৰত এপইন্টমেন্ট প্ৰসেস কমপ্লিট কৰিব লাগে কোনোবাই হয়তো 2 মাহ ল'ব দ্যাটস এ ডিফাৰেন্ট থিং বাট আমাৰ মোটামুটি কলেজ বিলাক খোলাৰ আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰো তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবো আমি সফল হ'ম জিএলসি কলেজ বৰপেটা বিহালী কলেজ বিশ্বনাথ জিলা শিলাপথাৰ কলেজ ধেমাজি জিলা ডিডিআৰ কলেজ সাবুৱা ডিব্ৰুগড় জয়া কলেজ গোলাঘাট এসবি দেউৰা কলেজ গুৱাহাটী সুৰেন্দাস কলেজ হাজো ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং মাইবং কলেজ ডিমা হাছাও পাথাৰকান্দি কলেজ কৰিমগঞ্জ জেংৰাইমুখ কলেজ মাজুলী নগাঁও কলেজ নগাঁও বৰক্ষেত্ৰী কলেজ নলবাৰী ৰঙাপাৰা কলেজ শোণিতপুৰ শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগিয়া বঙাইগাঁও এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে